জীৱনত যদি আপুনি নিজকে ভালদৰে থাকিবলৈ বিচাৰে তেনেহ'লে এই 5টা কথা মানি চলিবলৈ শিকক। 1 নম্বৰত কথা অলপ কমকৈ ক'বলৈ শিকক। 2 নম্বৰত বেলেগৰ কথা কমকৈ শুনিব। তৃতীয়তে খং নিয়ন্ত্ৰণ কৰি চলক। আৰু 4 নম্বৰত যিকোনো মানুহক সহজে আপোন কৰি নল'ব। 5 নম্বৰত সমাজ ব্যৱস্থাৰ পৰা দূৰত্ব বজাই চলিবলৈ শিকক। যিমানে আপুনি সামাজিক ব্যৱস্থাৰ পৰা দূৰ হৈ চলিব সিমানে আপুনি সুখী হ'বলৈ পাৰিব। এটা কথা অপ্ৰিয় হ'লেও সত্য, পৃথিৱীৰ আটাইতকৈ বেছি মিছা কথা আদালতত ধৰ্মগ্ৰন্থ চুই কোৱা হয় আৰু বেছি সঁচা কথা কোৱা হয় মদ চুই। যি নিজকে যত্নৰে ৰাখিব জানে তেওঁ ভৰি জোতাযোৰো খুব সাৱধানে ৰাখিব পাৰে আৰু যি নেজানে তেওঁ হাতৰ হীৰা আঙঠিটো হেৰুৱাই পেলায়। নিজৰ বাই ভনীলৈ আপুনি যেনেদৰে স্বামী আশা কৰে আনৰ বাই ভনীলে আপুনিও ঠিক তেনেদৰে হ'বলৈ যত্ন কৰক। জীৱনত প্ৰতিটো খোজ খুব সাৱধানে দিয়ক, কাৰণ আপোনাৰ এটা সৰু ভুল ধৰিবলৈও বহুতো মানুহ সাজু হৈ আছে। আপুনি যেতিয়া দুখীয়া হ'ব, আপোনাৰ যেতিয়া অভাৱ থাকিব, তেতিয়া আপোনাৰ আত্মীয়তায়ো আপোনাক এৰি যাব। আৰু যদি আপুনি ধনী হয়, আপোনাৰ বহুত ধন সম্পত্তি থাকে, তেন্তে দূৰ সম্পৰ্কীয়সকলেও আপোনাক সদায় খবৰ ৰাখিব। মানুহে আপোনাক তেতিয়ালৈকেহে ভাল বুলি ক'ব যেতিয়ালৈকে আপুনি তেওঁৰ ভুলবিলাক চকু মুদি সহ্য কৰি যাব। এটা কথা মনত ৰাখিব, গৰুৱে ঘাঁহ খাই গাখীৰ দিয়ে, কিন্তু সাপে গাখীৰ খাই বিষ দিয়ে। পাৰ্থক্যটো খোৱা বস্তু নহয়, পাৰ্থক্য হৈছে স্বভাৱৰ। জীৱনত দুজন মানুহক কেতিয়াও পাহৰি নাযাব। 1 নম্বৰত সেইজন যি আপোনাক সফল কৰি তুলিবলৈ নিজৰ সকলো ত্যাগ কৰে, আৰু দ্বিতীয়তে সেইজন যি আপোনাৰ বিপদৰ সময়ত লগত থাকি আপোনাক সহায় কৰে। কিন্তু সেইজনক আপুনি পাহৰি যাওক যিজনে আপোনাৰ বিপদৰ সময়ত এৰি থৈ গৈছিল। জটিল সময়ত লগ নিদিয়া জনক কেৱল আপুনি কৃতজ্ঞতাহে জনাওক। ভাড়াতীয়া গুচি গ'লে মালিকৰ একো ক্ষতি নহয়। এজন গ'লে তেওঁ আন এজন ভাড়াতীয়াক ভাড়া দিয়ে। ভাড়াতীয়া গুচি গ'ল বুলিয়েই জানো মালিকে ঘৰ বেচি দিয়ে? এনে কথা জানো কেতিয়াবা আপুনি শুনিছে? সম্পৰ্কত যেতিয়া পেটত বিষ সোমায় তেন্তে সেইজনৰ জীৱনটো শেষ, আৰু কোনো সম্পৰ্কত যেতিয়া কাণত বিষ সোমায় তেন্তে সেই সম্পৰ্কই শেষ। যিয়ে সুন্দৰভাৱে মিছা ক'বলৈ জানে তেওঁৱেই সমাজৰ সকলোৰে প্ৰিয় হৈ থাকে। খালী পেট আৰু খালী পকেট এজন ভগ্ন হৃদয়ৰ মানুহে আপোনাক যি শিক্ষা দিব সেই শিক্ষা কোনো কিতাপতেই লিখা নাথাকে। আজিৰ দিনত সত্যবাদীজনক মূৰ্খ আৰু মিছলীয়াজনক বুদ্ধিমান বুলি কয়। সৰুতে আমি পেঞ্চিলেৰে লিখিছিলোঁ আৰু এতিয়া কলমেৰে, কাৰণ সৰু কালৰ ভুলবোৰ সংশোধন কৰিব পাৰি। সৰুতে ডাঙৰ ভুল নহয়, ভুল হ'লেও মোহাৰি শুদ্ধ কৰি ল'ব পাৰি। কিন্তু আমি এতিয়া কলম ব্যৱহাৰ কৰোঁ, ভুল হ'লেও শুধৰাব নোৱাৰোঁ। হিংসা তেওঁৱে কৰে যাৰ কোনো যোগ্যতা নাই। সন্মান আইনাৰ দৰে, আপুনি আনক যিমান বেছি সন্মান দিব তাতোতকৈ বেছি সন্মান তেওঁ আপোনাক দিব। প্ৰায় 84 লাখতকৈ অধিক প্ৰাণীয়ে এই পৃথিৱীত বাস কৰে। তাৰে কেৱল মানুহেহে মাত্ৰ টকা উপাৰ্জন কৰি কাম কৰে। বাকী প্ৰাণীবোৰ কিন্তু ভোকত নমৰে। মানুহে একমাত্ৰ প্ৰাণী যাৰ পেট কেতিয়াও নভৰে। যি দেশত জোতা AC ৰুমত বিক্ৰী কৰে কিন্তু কিতাপ বিক্ৰী কৰে ৰাস্তাৰ ফুটপাতত, সেই দেশৰ দুৰ্নীতিগ্ৰস্তজন থাকে 5 মহলীয়া অট্টালিকাত আৰু গুণীজন থাকে গছৰ তলত। এইটো কি স্বাভাৱিক কথা? 4টা কথা কেতিয়াও লাজ নকৰিব। 1 নম্বৰ পুৰণি কাপোৰ, দ্বিতীয়তে সাধাৰণ জীৱন যাপন, তৃতীয়তে বৃদ্ধ মা দেউতা, আৰু 4 নম্বৰ দুখীয়া বন্ধু। ঘোঁৰাই যি ঘাটত পানী খায় সেই ঘাটত পানী খাওক, কাৰণ ঘোঁৰাই কেতিয়াও লেতেৰা পানী বা লেতেৰা ঠাইৰ পানী নাখায়। মেকুৰীয়ে য'ত শুৱে তাত আপুনি শুব পাৰে, কাৰণ মেকুৰীয়ে কেতিয়াও অপবিত্ৰ ঠাইত নুশুৱে। যি ফল পোকে খাইছে সেই ফল নিশ্চিন্তভাৱে খাব পাৰে, কাৰণ পোকে খোৱা কেতিয়াও বিষাক্ত ফল হ'ব নোৱাৰে। যদি সঁচা কথা কয় একেবাৰেই ক'ব, কাৰণ সঁচাবোৰ বাৰে বাৰে কৈ থাকিলে মিছা যেন শুনি, আৰু মিছাবোৰ বাৰে বাৰে শুনি থাকিলে সঁচা যেন ভাৱ হয়। সকলোৱে যেন আপোনাক বুজি পাব সেইটো নহয়। তোলাচনীত কেৱল ওজন জোখা হয়, বস্তুটো কোৱালিটি নহয়।
ছোৱালী দুই ধৰণৰ চকুপানী থাকে। এক নম্বৰত দুখৰ চকুপানী আৰু দ্বিতীয়তে চালনা চকুৰ পানী। ওপৰলৈ বগাবলৈ শক্তিৰ প্ৰয়োজন। সেয়া মাউণ্ট এভাৰেষ্টেই হওক বা উন্নতি জখলাই হওক। কাৰোবাৰ যদি কিবা ভুল হয় সেয়া বেলেগৰ ওচৰত গৈ সমালোচনা কৰাতকৈ তেওঁৰ ভুলটো শুধৰাই দিয়ক। আমি সকলোৱে পাপী। আমি নিজৰ পাপৰ মাপকাঠি নুজুখি আনৰ পাপ জুখি থাকোঁ। বাঘে আগলৈ জাপ মাৰিবলৈ যেনেকৈ এখোজ পিছুৱাই লয়, জীৱনেও আপোনাক পিছুৱাই দিলে ভয় নকৰিব। আচলতে জীৱনে আৰু আগুৱাই যাবলৈ আপোনাক অলপ সুযোগ দিয়ে। আঘাত পাহৰিব পাৰি, কিন্তু অপমান পাহৰিবলৈ নোৱাৰি। কোনোবাই আঘাত দিলে নেকান্দি এইকেইটা কাম কৰক। এক নম্বৰত নিজৰ ওপৰত বিশ্বাস ৰাখক। দ্বিতীয়তে নিজকে কামৰ লগত ব্যস্ত ৰাখক। আৰু তৃতীয়তে ভাল মানুহৰ লগত সময় পাৰ কৰক। 4 নম্বৰত ধৰ্মৰ লগত নিজকে সদায় জড়িত কৰক। ৰাস্তাত ভোকা প্ৰতিটো কুকুৰক যদি আপুনি শিলগুটি মাৰে তেন্তে আপুনি কেতিয়াও গৈ গন্তব্যস্থান নাপাব। টকাৰ বিনিময়ত শিক্ষা অৰ্জন কৰাতকৈও অশিক্ষিত হৈ থকাটোৱেই ভাল। কাৰোবাৰ দুৰ্বলতা সুযোগ লৈ কেতিয়াও ফূৰ্তি নকৰিব। আপোনাৰ বাবে যিটো আনন্দ কাৰণ আনৰ বাবে কষ্টদায়ক হ'বও পাৰে। যাৰ চেহেৰাতকৈ মন ধুনীয়া তাৰ লগতহে জীৱনটো কটোৱা উচিত। কেতিয়াও কাকো আপোনাৰ সৈতে কথা ক'বলৈ অনুৰোধ কৰা প্ৰয়োজন নাই। যাৰ ওচৰত আপোনাৰ সঁচাকৈ মূল্য আছে তেওঁ হাজাৰ ব্যস্ত থাকিলেও তাৰ মাজতে আপোনাক অলপ সময় দিব। যিদিনা আপোনাক মা দেউতাকে নহয় আপোনাৰ দায়িত্বই টোপনি পৰা জগাব, সেইদিনা বুজিব আপোনাৰ পৰিয়ালৰ দায়িত্ব ল'ব পৰাকৈ আপুনি যোগ্য হ'ব। জীৱনত এনেকুৱা এজনক ভাল পাওক যিয়ে আপোনাক ভাল পোৱা দিব নোৱাৰিলেও অন্ততঃ সন্মান দিয়ে। কাৰোবাৰ সুখৰ গল্প লিখিবলৈ ভাল পেঞ্চিল হ'ব নোৱাৰিলেও এডাল ভাল ৰবৰ হওক, যাতে তেওঁ দোষবোৰ মচি দিব পাৰে। কেৱল জলকীয়া খালেই যে মানুহৰ জ্বলা নালাগে। উচিত কথা ক'লেও মানুহৰ গা পুৰণি উঠে। নিজৰ তোলাচনীত কেতিয়াও আনৰ স্বভাৱ নজখিব। এয়া বাঘতকৈও বেছি ভয়ানক। প্ৰথমে নিজৰ ভৱিষ্যত সজাই তোলক, তাৰপিছত ভাল পোৱাত সময় দিয়ক। আজিৰ দিনত মানুহে সেইজনৰ লগত থাকিবলৈ পচন্দ কৰে যাৰ এটা উজ্জ্বল ভৱিষ্যত আছে। সুখী হ'ব বিচাৰে যদি কাৰো কেতিয়াও ক্ষতি নকৰিব। মনত ৰাখিব, আপুনি কাৰোবাৰ উপকাৰ কৰিব পাৰিছে বা নোৱাৰিছে সেইটো ইমান গুৰুত্বপূৰ্ণ নহয়, কিন্তু আপোনাৰ দ্বাৰা কেতিয়াও যাতে কাৰো অপকাৰ নহয় সেইটোহে গুৰুত্ব দিব। বুদ্ধিমান মানুহে কেতিয়াও এইকেইটা কাম নকৰে। 1 নম্বৰত অহংকাৰীজনৰ লগত কথা নাপাতে বা অহংকাৰীজনৰ পৰা দূৰত্ব বচাই ৰাখে। দ্বিতীয়তে যি তৰ্ক কৰে তেওঁৰ লগত বুদ্ধিমান মানুহে কেতিয়াও মিলা প্ৰীতি নকৰে। জীৱনত কেতিয়াও কাৰো ওপৰত নিৰ্ভৰশীল হোৱাটো ভাল নহয়, কাৰণ আন্ধাৰত নিজৰ ছাঁটোৱেও লগ এৰি দিয়ে। আপুনি কাক বিশ্বাস কৰে কাক নকৰে সেইবোৰ বাদ দিয়ক। নিজক আগতে বিশ্বাস কৰক। কাৰোবাৰ ক্ষতি কৰাৰ আগত মনত ৰাখিব সেই ব্যক্তিজনৰ প্ৰতিটো টোপালৰ চকু পানী হিচাপ এদিন ঈশ্বৰেও আপোনাক দিব। মন পৰিষ্কাৰ ৰাখক। মৃত্যু আগমুহূৰ্তত টকা পইচা হিচাপ নহয়, হিচাপ হ'ব মাথো কৰ্ম। সিংহ দিনটোৰ ভিতৰত 18 ঘণ্টা শুৱে আৰু গাধৱে দিনটো 18 ঘণ্টাই পৰিশ্ৰম কৰে। পৰিশ্ৰমেই যদি সফলতাৰ চাবিকাঠি হ'লহেঁতেন তেন্তে সিংহ নহয় বনৰজা গাধহে হ'লহেঁতেন। বুদ্ধিহীন পৰিশ্ৰম মূল্যহীন, এই কথা মনত ৰাখিব সদায়। ঝাৰুডালত যেতিয়ালৈকে এডাল ৰছীৰে বন্ধা থাকে তেতিয়ালৈকে সেইডালে আৱৰ্জনা পৰিষ্কাৰ কৰে, আৰু সেই ৰছী যেতিয়া বান্ধোন খোল খাই এডাল এডাল হৈ যায় তেতিয়া সেই ঝাৰুডালো আৱৰ্জনালৈ পৰিণত হয়। গতিকে ভাল সংগৰ লগত থাকক, আৱৰ্জনাৰ লগত পৰি নিজেও আৱৰ্জনা হৈ নাযাব। মানুহিত পানী ডুবিলে পানীক আৰু উজতি খালে শিলক দোষ দিয়ে। মানুহে কৰ্ম দোষ ভাগ্যৰ ওপৰত দিয়ে, কিন্তু নিজৰ ভুলবোৰ মানুহে কেতিয়াও দেখা নাপায়। মানুহে গুহা এৰি ঘৰ সাজিলে, গছৰ ছাল এৰি কাপোৰ পৰিধান কৰিব ল'লে, কেঁচা মাংস ত্যাগ কৰিলে। এইবোৰ সামনে মানুহে নিজৰ মনুষ্যত্ববোধ ভাবো এৰি দিলে, কিন্তু আনৰ ভাল দেখিলে হিংসা কৰা স্বভাৱ মানুহে আজিও এৰি দিব নোৱাৰিলে। সৰু সৰু ভুলৰ পৰা শিক্ষা ল'বলৈ শিকক, কাৰণ সৰু সৰু শিলতহে মানুহে উজতি খায়, পাহাৰত নহয়। ভিডিঅ'টো আজিলৈ ইমানেই। আজি ভিডিঅ'ত আপোনাৰ বাবে আমি যিখিনি আগবঢ়ালোঁ সেইখিনি ভালদৰে বুজি পালে আপুনি জীৱনত সকলো সমস্যাৰ পৰা মুক্তিৰ পথ বিচাৰি পাব। আপুনি যিকোনো সমস্যাৰ পৰাও সফলতা অৰ্জন কৰিবলৈ পাৰিব।
ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।